हेलो गाइस আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ বহুত দিনৰ পিছত আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি 3 মাহমান হ'ল চাগে ইউটিউবত ভিডিঅ' নিদিয়া আৰু আজিতো সকলোৱে গম পাইছে গৰু বিহু তাকে ভাবিছোঁ অকণমান আপোনালোকক আজি ভিডিঅ' দেখাম ৰাতি হুঁচৰি গাবলৈও যাম আৰু অকণ ভিডিঅ' দেখাম আৰু প্ৰত্যেকবাৰ মই গৰু বিহুত ভিডিঅ' বনাওঁ তাকে ভাবিছোঁ ইমান দিন বনোৱা নাই আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু বলক আজিনো আমাৰ ঘৰত কি কি কৰি আছে আপোনালোকক দেখাম ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ ইউটিউব চেনেলৰ 1K প্লাছ ছাবস্ক্ৰাইবাৰ হৈ গ'ল আজি পাইছে চাগে আপোনালোকে যদি চাই আছে তো বহুত বেছি ধন্যবাদ সকলোকে এনেকৈ ছাপোৰ্ট কৰিব বাকী ঢোলৰ ভিডিঅ'খিনি চাই কেনেকুৱা পাই জনাব তাতো কমেণ্ট কৰিব এতিয়া মই আপোনালোকক দেখাই আছোঁ আজি আমাৰ ঘৰত কি কি কৰি আছে তো ভিডিঅ'টো শেষলৈকে চাই থাকক কেলে অ' ऐसा बात है यार इफाले गरु है और मैं इंस्टाग्राम भिडिओ कारण यार ये मोबाइल रखी थी सो कमेडी भिडिओ इंस्टाग्राम कारण सो যাব और आपलोके जो इंस्टात फलो करा ना मैं इतना डेस्क्रिप्शन मैं लिंक दी दी आपलोके जा फलो कर लब माह हालधि आज लगे ना कल लगे न मुनु गा धुवाई दिले ओ मुनु हालधि दी दिले ओ हा मुनु एफला ए मुनु छ हा मुनु हा 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 मुनु সেই গাটা পিঠিৰ অকণ ঢালি হ'ল আমাৰ এক প্ৰসিদ্ধ হৈ উঠিছে চ নালাগে মই গৰু খাওঁ বিহু বুলি মোক ফুট দি দিব বোলে চা এয়া আমাৰ চাটৰ কালি বিলাহী 3টা কিনি আনিছোঁ মই 50 টকা দি ইমান দাম বাঢ়িছে অঁ এয়া হালধি এয়া মাহ এয়া কালি বেঙেনা কালি কিনি আনিছোঁ 3টাত 50 টকা দি ইমান দাম আৰু এয়া চব আমাৰ এইফালে ফুৰ্তি হৈ গ'ল এতিয়া গা ধুৱাব লাগিব যিহেতু মানে পুখুৰীলৈ গা ধুৱাবলৈ দিলোঁ আমি ঘৰতে গা ধুৱাম তাৰপিছত আৰু এইটো বৰ্তমান গাভিনীও হৈ আছে সেইটো কাৰণে হালধিয়ে ফুট নাই দিয়া ন মুনু অ' মুনু খুচিব ৱ তো গৰু লাঠি মাৰি দিয়ে চা অঁ কৃষ্ণ ক কৃষ্ণ বুলি ক পুতৌ অঁ চব পুতৌ আমাৰ এবাৰ পুতৌৱে পানী ঢালি দিছে গাত পুতৌ ঢালি দিয়া ই কি হ'ব এনেকৈ হ'লে নালগে আৰু ইয়াত থকাখন দি দিয়া অঁ বঢ়িয়া 1 কেজি আছে নি দি দিয়া বঢ়িয়া হৈ যাব টিংটো লৈ আহা তো গাইজ এয়া দেখিছে আপোনালোকে হালধি দেখিছেনে আপোনালোকে বাৰু দেখিছে তো এয়া চাট চিলাই আছে বেঙেনা কেজি আৰু এতিয়া যিহে বাঢ়িছে আৰু হালধিটো আজি খাব লাগে আজি যিমান পায় এই হালধিটো আজি খাব লাগে অঁ গৰুৱে তো গাইজ আমাৰ গৰুকেইটাক ফুট দি দিলে আৰু এতিয়া আছে আমাৰ গা ধোৱা কাৰ্যসূচী আমি গৰুকেইটা গা ধুৱাম তাৰপিছত আমি নিজে গা ধুব লাগিব তো গা পা ধুই আমিও কিবা এটা খাবও লাগিব আৰু ভাইটি দুটামান আহিব আজি ঢোল শিকিবলৈ মই আপোনালোকক দেখাম আজি মানে সিহঁতৰ ফাইনেল এইকেইদিন শিকালোঁ তো আজি সিহঁতে ঢোল লৈ আহি বজাবহি এইকেইদিননো কি পাৰিলে কি নোৱাৰিলে আজি আমাক তাকে দেখাব তো সিহঁতকেইটা আহিব 1টা বজাত আৰু ঢোলটো টনাই থৈছোঁ ট্ৰেইন আহিছে আৰু ঢোলটো টনাই থৈছোঁ আজি অকণমান ঢোলটো চেকো কৰিব লাগিব চাউণ্ডৰ তো ৰাতিলৈ যিহেতু হুঁচৰি আছে
জোলটো আপোনালোকক দেখাম কি মজাকৈ বনাই থৈছোঁ মই। আৰু এতিয়া আমাৰ গৰুকেইটাক গা ধুৱাব লাগিব, তো চাই থাকক। তো গাইছ আমাৰ এইটো ফাইনেল ক্লিপ। এতিয়া গৰু যাবগৈ। হেপী গৰু বিহু। বগী যা দেই, যা যা যা। তো ফাইনেলি আমি গৰু খেদি দিলোঁ। এতিয়া মুখতো মই হালধি চালধি ধুনীয়াকৈ সানি দিছোঁ। এতিয়া গৈ ধুনীয়াকৈ গা পা ধুম, গা পা ধুই কিবা এটা খাই মই আপোনালোকক মোৰ ঢোলটো দেখাই আছোঁ। আৰু ইয়াৰ পৰা হালধি খাব লাগে, হালধি মানে পূৰা বোকা লাগি আছে। তো এইটো ইনষ্টাগ্ৰামৰ কাৰণে ভিডিঅ' বনাই আছোঁ, ইনষ্টাগ্ৰামত পাই যাব। ইনষ্টাগ্ৰামত যদি ফ'ল' কৰা নাই দেন মই ডেছক্ৰিপশ্যনত লিংক দি দিম, যাব ফ'ল' কৰি দিব। একদম মজা মজা ভিডিঅ' আহি আছে। ইয়াতে খাম পিঠা চাহ। তো সকলোলৈকে গৰু বিহু শুভেচ্ছা দিলোঁ। চবৰে গৰুবিলাক ভালে থাকক। তো তাৰপাছত মই ঢোলটো দেখাই আছোঁ।
তো গাইজ ভিডিঅ'টো ইমানতে এণ্ডিং কৰোঁ নেক্সট কাইলৈ ভিডিঅ'ত আপোনালোকক দেখাম আৰু অকণমান আজি ফূৰ্তি কৰিলেও মাত চাত ভাগিলে বাৰু কিন্তু এইফালে আমাৰ গোস্বামী এইফালে হিচি আছে তাক এবাৰ মই ভালকৈ দেখাই দিছোঁ ইয়াৰ ৰূপ একদম পূৰা চেঞ্জ হৈ গৈছে এইফালে হিচি তো আজি ভিডিঅ'টো ইমানতে এণ্ডিং কৰোঁ আৰু আপোনালোক সকলোকে ধন্যবাদ আমাৰ ইউটিউব চেনেলটো 1K+ ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু একদম কাইলৈ মজা আমি তিনিটাই মিলি বিহু এটা উলিয়াইছোঁ তো কাইলৈ ৰিলিজ দিম আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা থাকিলে বাকী বাই বাই নেক্সট কাইলৈ ভিডিঅ'ত আহি আছে কাইলৈ আমি মানুহৰ বিহু 10টা বজাত আমাৰ প্লেনিং আছে ঘূৰিবলৈ যোৱা তো কাইলৈ দেখাম আপোনালোকক তো এতিয়া বাই বাই গুড নাইট